আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল। মই মোৰ ইউটিউব চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। চাওক, আপোনালোকে যদি লোকেল কুকুৰা পোহপাল কৰিবলৈ বিচাৰিছে তেনেহ'লে এনেকৈ লোকেল কুকুৰা পোহপাল কৰক আৰু লাহে লাহে আগুৱাই যাওক। এইটো এটা বৰ্ডিং আপোনালোকে চালে, এই বৰ্ডিঙত পোৱালি নমাই দিব এতিয়া। এনেকৈ যদি আপোনালোকে ব্ৰডিং কৰে পোৱালি মৰ্টেলিটি নহ'ব, সুন্দৰ পৰিস্থিতি পৰিৱেশত থাকিব পোৱালি। চাওক বন্ধু বান্ধৱীসকল, এই দাদাক আমি মাল দিবলৈ আহিছোঁ। এতিয়া লাহে লাহে মালখিনি ব্ৰডিঙত নমাব আৰু ষ্টেট বাই ষ্টেট মই মাল দি থাকোঁ। চাওক, এইটো হ'ল প্ৰথম বেচ। এই প্ৰথম বেচত ইয়াতে 1500 মাল আছে। আমি 1500 মাল দিছোঁ। এতিয়া মালৰ বয়স হ'ল 45ৰ পৰা 50 দিনৰ ভিতৰত হৈছে এই মালখিনি। কিছুমান আপোনাৰ আধা কিলো হৈছে, কিছুমান 450 গ্ৰাম হৈছে। পোৱালি ভাল এটা গ্ৰোথ আহিছে। এতিয়া সম্পূৰ্ণভাৱে পোৱালি মই ডিচিশ্যন মতে ইহঁতে চলাই আছে আৰু কেনেকৈ মেডিচিন ইউজ কৰিব লাগে সম্পূৰ্ণভাৱে মোৰ পৰামৰ্শ লৈ আছে ইহঁতে। চাওক, যদি আপোনালোকৰ লোকেল কুকুৰা লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ ঘৰখন বঙাইগাঁও ডিষ্ট্ৰিক্ট অভয়াপুৰী এৰিয়াত আছে। যদি এনেকৈ আপোনালোকে ফাৰ্ম কৰিবলৈ বিচাৰিছে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। মই আপোনালোকক লোকেল কুকুৰা পোৱালি দিবলৈ চেষ্টা কৰিম আৰু লগতে আপোনালোকে যদি হাঁহ পালন কৰে তেনেহ'লে মোৰ ইয়াত হাঁহ পোৱালিও আছে এভেইলেবল। মোৰ ঘৰখন হ'ল বঙাইগাঁও ডিষ্ট্ৰিক্ট অভয়াপুৰী এৰিয়াত আছে। চাওক, ইয়াতে কোনো ধৰণৰ এতিয়া পোৱালিকেইটা ডাঙৰ হৈ গৈছে। ইয়াতে কোনো ধৰণৰ ইমান মৰ্টেলিটি হোৱা নাই। 1500 মালৰ ভিতৰত আপোনাৰ 50ৰ পৰা 60 পিছমান মাল আপোনাৰ মৰ্টেলিটি হৈছে। এতিয়া মৰ্টেলিটি বুলি ক'ব নোৱাৰোঁ মই। চাওক, এইখিনি জেগাত অলপ কৰকনাথ আছে, 60টা বা 70 পিছ কৰকনাথ একেলগে আনা। চাওক, আপোনালোকৰ যদি কৰকনাথ পোৱালি লাগে মোৰ ইয়াত এভেইলেবল আছে, সম্পূৰ্ণ কলা। এই কৰকনাথখিনি যদি আপোনালোকৰ লাগে মোৰ লগত যোগাযোগ কৰিব পাৰে, এভেইলেবল আপোনালোকে পাব। আপোনালোকে চোৱা চিতা যেতিয়া কৰিব অলপ ভালকৈ কৰিব। কুকুৰাবোৰ কেনেকৈ পায়খানা কৰে, কি ধৰণৰ পায়খানা কৰি আছে সেইটো আপোনালোকে ভালকৈ মেইনটেইন কৰিব লাগিব। আৰু যেতিয়া আপুনি দানা দিব বা পানী দিব তেতিয়া পানীৰ পাত্ৰবিলাক ভালকৈ নিৰ্মাৰে আপোনালোকে ভালকৈ চাফ চিকুণ কৰি তাৰপিছতহে পানীটো দিব। যদি চাফ চিকুণ নাথাকে তেনেহ'লে আপোনাৰ পোৱালি বা আপোনাৰ কুকুৰাখিনি বেমাৰ হ'ব পাৰে। আৰু 10 দিন নহ'লে 15 দিন পিছে পিছে চাফ চিকুণ কৰিব লাগিব। চাওক বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।